নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জন্য আনি দিবলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ কিমানৰ ফালে আছে সকলোকে লগতে আজি পাঠটো ষ্টাৰ্ট কৰিছোঁ। কাইলৈ অকণমান গৰম কম আছিলে, আজি আকৌ গৰম দিছে, বহুত গৰম। সেইকাৰণে গৰম মানে ভিডিঅ' কৰা হোৱা নাই মোৰ। আমনি লাগে নফালে গাৰ্গী একবাৰ হৈছিলে, ৰাতিপুৱা হৈছিলে 10টামান হৈছিলে দেই, আৰু খোৱা নাই। এতিয়া মানে সন্ধিয়া হোৱাৰ আগে আগে হৈছে, নাংগ পুঙ্গ হৈ আছে। উঠিলে তাইক খুৱাই দিব লাগিব। আজি মানে খেলি মেলি হৈ গৈছে, খোৱা লোৱা খেলি মেলি হৈছে। তো অকণমান যাওঁ পাকঘৰত হৈ আছে। পাকঘৰত অকণমান লাল চাহ অকণমান বনাই খাওঁ। মায়ে অলৰেডি বনাই মেলি খালে দেই। ভাবিলোঁ তুমি খোৱা, মই অকণমান দেৰিকৈ বনাই খাম। যদি মন যায় অলপমান খাওঁ, যিটো টোপনি ভাৱ হৈ আছে মোৰ। তাই খোৱা নাই, তাইৰ কাৰণে ময়ো মানে খোৱা নাই। অকণমান ঠাণ্ডা পানী খাওঁ, কি ক'ব, গৰমত ঠাণ্ডা পানী খাবলৈ মন যায়। ঠাণ্ডা পানী খালে আকৌ প্ৰব্লেম হৈ যায়, আৰু কি ক'ম, অকণমান খাওঁ ঠাণ্ডা পানী। ঘৰখন খালী খালী, আৰু আমাৰ মায়ে বনাই খালে অলৰেডি। দুপৰীয়া মায়ে বনালে, বিশেষ ক'ব নহয় নাই। কালি যিটো মাছ ধৰিছিলোঁ যে সেইখিনি খুৰাই যে লাও দিছিলে, জাতিলাওটো, সেইটো মানে কাটিছিলে দেই মায়ে। কিন্তু লাওটো মানে পচি গৈছে, ভিতৰৰ ফালে একদম পূৰা পচি গৈছে। এনেই মানে পেলও দিয়া নাই মোৰ, আমাৰ যিটো খোৱা বস্তু আছে মানে আমি খোৱা নাই দেই, গৰুক দিছে মায়ে, আৰু সেইকাৰণে পেলোৱা হোৱা নাই। গৰুৰ কাৰণে থোৱা হৈছে। কালি যে দাদাই কেক আনিছিলে সেইও আছে। চাওঁ অকণমান বেছিকৈ লাল চাহ বনাই মেলি খাওঁ। গৰমত মানে একো ভাল নাই লগা জানেনে। গাৰ্গী থ'লে গাখীৰো খুৱাব লাগিব, আৰু তো গাৰ্গীৰ চেলেকো শেষ হৈছে আজি। দুপৰীয়া দাদাক ক'বলৈ একদম পাহৰিলোঁ। কাইলৈ আনিব লাগিব। এতিয়া বাৰু মুড়িবোৰে খুৱাই দিম, এতিয়া নালাগে। মুড়ি অকণমান খোৱালে হৈ যাব। ভাত খাইছে, মোৰ লগত অকণমান ভাত খুৱাই দিছোঁ। তো খিচিৰি বনোৱা হ'ল। আজি মোৰ দিনটো এলাহত কাটিছে দেই, আৰু গাঁৱতো মানে ইমান উইক লাগি আছে, গম পোৱা নাই কিয়। সেইকাৰণে মানে মায়ে গোটেইখিনি কৰিলে। ৰাতিপুৱা উঠি কাম বন কৰিছোঁ, তাৰপিছত ইমানখিনিও কৰা নাই, থকা মায়ে কৰিলে। আৰু আমাৰ মা আকৌ গা বেয়া থাকিলে কৰে দেই, এনেকুৱা অকণমান হয়। মায়ে কিন্তু কেতিয়াবা মায়ে সকলোখিনি কৰে। মোৰ মন গ'লে কেতিয়াবা কৰোঁ, কেতিয়াবা নকৰোঁ, এনেকুৱা অকণমান। মই বনাম, মই অকণমান শুই আছিলোঁ যে, মানে টোপনি গৈছিলোঁ সেই গাৰ্গীৰ লগত শুওঁতে চাওঁ। তাৰ মাজতে মানে মায়ে চাহ বনাই খাই মেলি ল'লে। চিৰিয়েল আৰম্ভ হৈছিল যিহেতু, মাও চিৰিয়েল চাই, আৰু সেইকাৰণে মায়ে মানে চাহ বনাই মেলি খাই ক'বলৈ আমনি পাইছে, বনাই দিবলৈ। বনাই খালে আৰু হৈ গৈছে। অকণমান মুড়ি ভিজাই খাওঁ, আৰু অকণমান গাটো ভাল লাগিব। মানে কেনেকুৱা লাগে, এই পানী কম খোৱাৰ কাৰণে হয় নেকি। এইকেইদিন মানে পানী খুব কম খাই আছোঁ মই, তাৰ কাৰণেও চাগে হ'ব পাৰে। গাৰ্গী উঠিলে দেই। এতিয়া মই খানা ৰেডি কৰিম যে, তাই দৌৰিব কিন্তু দেই, আইতাকৰ ওচৰত দৌৰিব। টোপনি ভাঙা নাই। এতিয়া যে উঠিছে, কেতিয়া যে শুব তাৰ কোনো ঠিক নাই দেই। অকণমান খুৱাই মেলি অকণমান শক্তি বনাই দিওঁ। দুষ্টামি কৰিব। কি পাপা, কি এয়া খানা ৰেডি কৰা দেখা পাই কান্দি কান্দি পলাল দেই। আইতাকৰ ওচৰত আছে, গৈ খুৱাই মেলাই দিব পাৰোঁ। কানাই মেলাই খুৱাব লাগিব, উপায় নাই। কেতিয়াবা খাওঁতে কানে, কেতিয়াবা আকৌ ধুনীয়াকৈ খাব বিচাৰে। আহি গৈছে, আৰম্ভ হৈ গৈছে। পৰি যাব যে, তাৰ ভয় নাই। আমাৰ গাৰ্গী খাই মেলি ল'লে, আৰু এতিয়া কি কৰিব, দুষ্টামি। এয়া ষ্টাৰ্ট হ'লে তাই নাংগ বাংগ হৈ আছে। সেই গৰম দিছে, নাংগ বাংগি আছে। গেঞ্জী অকণমান পিন্ধাই দিলোঁ, আৰু এতিয়া এই উৎপাত আৰম্ভ হৈছে। আৰু আমাৰ ইয়াতে দাদাৰ মোবাইল মানে
বেয়া হৈছে দেই পৰি ফোন কৰিছোঁ চেলেক্সৰ কাৰণে যিহেতু মোৰ লগত কেছ নাই কি হ'ব কি খুলিব লাগে কেছ নাই যিহেতু আৰু কাইলৈ মই যাম কাইলৈ আকৌ 15 আগষ্ট 15 আগষ্ট স্বাধীনতা দিৱস সেই মানে চিন্তা কালি আৰু চেকিং টেকিং থাকিলে আৰু যদি ধৰে আৰু হ'ল আৰু গাড়ী চাড়ী লৈ থানাত সোমাব লাগিব না ইছৰাম তুমি দুখ পাইছিলা যে ক'ত পাইছিলা দুখ চাওঁ দেখাই দে এয়া এই হাতত যে দুখ পাইছিলে সেইটো মাজে মাজে দেখুৱাই আৰু একদম কৰে চাওঁ ক'ত চাওঁ দেখাই দিয়া চাওঁ ক'ত আজিও পাইছে পৰিয়াতে মুখখনি চাওকচোন মুখখনি খুলিব লাগে আমাৰ এই টাইম পাছ টিভি চাব নালাগে আমাৰ এই পাৰ হৈ যায় টাইম ইফালৰ পৰা ইফালে দৌৰিব ইফালৰ পৰা ইফালে দৌৰিব তাইক চাব লাগে যে নহ'লে পৰি আকৌ দুখ পাই আজি পৰি দুখ পাইছে টুপকৈ পৰি ক'ত পৰিছিলে চাওঁ দেখাই দিয়া নাই নাই অকণমান দুখ পাইছিলে ক'লা হৈ গৈছে দুখ পাইছিলে আৰু চাওক নিজে খোজুৱাই কি কৰিছে মুখখনি চাই লওক আমাৰ গৰম লাগিছে জেঠী দেখা পাই পূৰা দৌৰে দেই জেঠী দেখা পালে আমাৰ ৰুমত নাই কিন্তু মাহঁতৰ ৰুমত দুটা আছে দেই ইফালৰ পৰা সিফালে ফুৰি যায় পিছে পিছে ঘূৰি ফুৰে পাপা টাইম 10:50 মানে ঘড়ী বেটাৰটো বেয়া আছিল দেই অকণমান কামৰ চামৰ ঠিক কৰোঁ তেতিয়া চলি আছে কাৰণে ভালদৰে চল টাইমটো ঠিক আছে নাই ঠিক আছে দুপৰীয়া ৰাতিৰ কাৰণে খানা দুপৰীয়া যি বনালোঁ মানে মায়ে বনাইছে সেয়ে তাৰ লগতে খাই পেলাই হৈ যাব ব্লগটো আজি বিশেষ দীঘল নহয় ইয়াতে সামৰিম ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব সকলো ব্লগ সৈতে ভালে থাকিব লাগে বাবে